নমস্কাৰ স্বাগতম জনাইছোঁ এনে এটা ভিডিঅ'লৈ আৰু আমি আজি গৈ আছোঁ বগামাটি এয়া চাওক চাইকেল লৈ পেলাই বগামাটি গৈ আছোঁ বহুত বেছি এটা এনাৰ্জেটিক ভিডিঅ' হ'বলৈ গৈ আছে আপোনালোকে চাই থাকক আৰু আমাৰ লগত আহি থাকক বলক পলম নকৰি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল এই ঠাইখিনি আপোনালোকে চিনি পাইছেনে এইখিনি হৈছে পিংক লেক এটা সময়ত বহুত চৰ্চিত হৈছিল ঠাইখিনি আৰু এই ঠাইখিনি এতিয়া পানীৰে আৱৰি আছে আৰু এইখন হৈছে গোৰেশ্বৰ টাউন ৰাতিপুৱাই আছে সেয়েহে দোকানবোৰ খোলা নাই আৰু এয়া চিনাকি কৰাই দিওঁ আপোনালোকক এয়া নিপন হাই এয়া দীপক হাই এয়া জয়ন্ত আৰু যদু হাই এয়া দিনেশ পাটোৱাৰী আৰু আহি আছে নিপন আমাৰ টীম আৰু দুজনমান আহি আছে সিহঁতৰ দেৰি হৈছে আহি পোৱা নাই আহি পোৱাৰ লগে লগে দেখুৱাম আমি গোটেইখিনি এতিয়া আহি পাইছোঁ আকৌ আগবাঢ়ি যাম জাষ্ট 5 মিনিটৰ কাৰণে আমি ৰেষ্ট লৈছোঁ ইয়াতে মুৰিপাৰা পালোঁ অলমষ্ট 25 কিলোমিটাৰ আহিলোঁ চাইকেল চলাই পেলাই আৰু এয়া আহি অকণমান চাইকেলখন গণ্ডগোল হৈছে ঠিক গণ্ডগোল নহয় বিজুতি এটা হৈছে চিটটো অকণমান বহি গৈছে মোৰ চাইকেলখনৰ এয়া আমাৰ মেকানিক ফৌজি মেডিকেলত কাম কৰে বেচাৰটো চাইকেল চলাই আছে বহুত বেছি চাইকেল চলায় তো সি চাইকেলখন ঠিক কৰি আছে মই ট্ৰাই কৰি পেলাই নোৱাৰিলোঁ ই ঠিক কৰি আছে এয়া ঠিক হৈ গ'ল ৰেডি নে ৰেডি একদম বঢ়িয়া আকৌ যাত্ৰা ষ্টাৰ্ট আৰু বন্ধুসকল আপোনালোকক জনাওঁ যে মই বহুত কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ বহুত কষ্ট কৰিছোঁ হোপ আপোনালোকে মৰম দিব আপোনালোকে আশীৰ্বাদ কৰিব যাতে আপোনালোকক নতুন নতুন ভিডিঅ' এনেকৈ উপহাৰ দিব পাৰোঁ নতুন নতুন ঠাই দেখুৱাব পাৰোঁ নতুন নতুন ব্যক্তিৰ লগত কথা পাতিব পাৰোঁ আৰু যাতে বিশেষ বিশেষ ভিডিঅ'সমূহ বনাই আপোনালোকৰ সন্মুখলৈ লৈ যাব পাৰোঁ মাত্ৰ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰোঁ আৰু বন্ধুসকল কওঁ যে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ 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 মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে এইখিনি মৰম দিব বুলি মোক মই বহুত আশাবাদী মই বহুত আশা ৰাখিছোঁ আহি আছোঁ চাইকেল চলাই ভাগৰ একেবাৰে অনুভৱ হোৱা নাই মই জীৱনত কোনো দিন ইমান বেছি দূৰ চাইকেল চলাই পোৱা নাই বাট আজি আহি আছোঁ ফাৰ্ষ্ট টাইম 40 হোৱা নাই হ'বগৈ আৰু কিন্তু মই জীৱনত কোনোদিন ইমান চাইকেল চলাই পোৱা নাই বাট আজি ফাৰ্ষ্ট টাইম চলাইছোঁ কিন্তু ভাগৰ অনুভৱ হোৱা নাই ভাগৰ একেবাৰে অনুভৱ হোৱা নাই আৰু সেয়া যদুৰ চাইকেলৰ চকাৰ পাম গ'ল পাম নাই এতিয়া তাৰ চাইকেলৰ চকাৰ বেচাৰটোৰ বৰ কষ্ট হৈছে জোৰ লাগিছেনে চাইকেল চলাবলৈ কি পাম নাই গেৰেজ পোৱা নাই ইয়াৰ চাইকেলৰ চকাৰ পাম গ'ল আৰু আমি বৰ্তমান ক'তো গেৰেজো পোৱা নাই বৰ কেতিয়াবা বিপদ হৈ যায় তথাপি একো নাই পাই যাম বিশ্বাস আছে আমাৰ চাইকেলখনৰ পাম গ'ল ক'তো গেৰেজ নাপালোঁ ইয়াৰ পৰা দাদা এজনক ক'লোঁ দাদা এজনে পাম এটা আনি দিলে আৰু এয়া কিন্তু পামটো মাৰিবলৈ বিৰাট কষ্ট হয় কাৰণ ইয়াতে যে গাড়ীৰ চকাত দিয়ে সেই পাম লাগে আৰু এইটো এটা হৈছে চাইকেলৰ পাম সেই গোটেইকেইটাই যুঁজি আছে পাম কৰিবলৈ চাওকচোন পাম কৰি হয় নে নহয় পাম কৰিব পাৰে নে নোৱাৰে এয়া চাওক যদুৰ চাইকেলৰ চকাৰ পাম নাই এতিয়া গেৰেজো পোৱা নাই আমি এতিয়া চাইকেল ঠেলি আছোঁ চবেই আহি শুৱাকপুৰ আৰু এয়া চাওক চাইকেলৰ চকাত পাম দিবলৈ পামটো ফাইনেলি আমি পালোঁ এতিয়া চাইকেলৰ চকাত পাম কৰি আছে 10 কিলোমিটাৰ যদি চকাত পাম নোহোৱাকৈ চাইকেল চলালে এয়া এতিয়া চাইকেলত পাম হৈ আছে পাম উঠিব 10 কিলোমিটাৰ অনুভৱ জানিম ইমান যদু কেনে 10 কিলোমিটাৰ পাম নোহোৱাকৈ চাইকেল চলাই কেনে লাগে একদম আৰু এইবিলাক আমাৰ টীম এয়া দিনেশ বেচাৰটো ভাগৰ নে কেনেকুৱা নক'ব আৰু এইটো ফৌজি কেনে বহুত দূৰ আহিব মজা এনাৰ্জি পুৰা আৰু দিছ ইজ বাঙালীপাৰা হয় ন বাবু বাঙালীপাৰা এয়া বাঙালীপাৰা আৰু চাওক মই এতিয়া আছোঁ বাঙালীপাৰা এইটো আছে বাঙালীপাৰা চাৰিআলি
এইফালৰ পৰা আমি আহিছোঁ বাইহাটা চাৰিআলি গুৱাহাটী ৰোড। এইফালে যায় তামোলপুৰ ভূটান, এইফালে যায় আমাৰ উদ্দেশ্য য'ত বগামাটি, আৰু এইটো ছাইড যায় ডিমাকুচি। এয়া হ'ল বাঙালীপাৰা। ইয়াৰ পৰা আপোনালোকে ভূটান যাব পাৰে, গুৱাহাটী যাব পাৰে, বগামাটি যাব পাৰে, ডিমাকুচি যাব পাৰে। চব তাৰ টাৰ্ণিং পইণ্টটো হৈছে এইটো এটা। খুব সুন্দৰ অনুভৱ। এয়া আৰু এয়া চাওক চব্জি গাড়ীত লৈ আহিছে। দাদা ইয়াতে বিকিব নেকি? বজাৰ, ইয়াতে বজাৰ। চব্জিৰ দামবিলাক কেনেকুৱা? বিলাহীৰ কিলো কেনেকুৱা? বিলাহী 50 আৰু আপোনাৰ কবিটো বন্ধাকবি 30-40। অঁ, মূলা আছে ন? অঁ, চব্জিৰ দাম ইয়াতে অলপ আমাৰ সেইবিলাকতকৈ কম। আপোনালোকে যদি কেতিয়াবা আহে বাঙালীপাৰাৰ পৰা চব্জি আপোনালোকে লৈ যাব পাৰে। এইটো হৈছে বাঙালীপাৰাৰ পৰা গুৱাহাটী দিশে চিধাই আহি আপোনাৰ বগামাটিলৈ যোৱা পথ, আৰু এই পথটোত আমি এণ্ট্ৰি কৰিছোঁ। মোটামুটি আমি এতিয়া বগামাটিৰ এৰিয়াত আছোঁ। বগামাটিৰ লোকেল দাদা। আমি আহি আপোনাৰ বগামাটি পথত সোমাইছোঁ বাঙালীপাৰাৰ পৰা, আৰু আহি আছোঁ। অলপ ভাগৰ নলগা নহয়, ভাগৰ লাগিছে, বাট সেইটো ফিল হোৱা নাই, কাৰণ আমি গোটেইবিলাক একেলগে আহি আছোঁ। আৰু চববিলাকৰ বহুত বেছি এনাৰ্জি। যদুৰ অলপ ভাগৰ লাগিছে, কাৰণ সি পাম্প নোহোৱাকৈ চাইকেল চলাইছে। 10 কিলোমিটাৰ জেগা সি উইদাউট পাম্প চাইকেল চলাইছে, তো তাৰ অলপ ভাগৰ লগাটো স্বাভাৱিক। একো নাই, আহি আছে, তথাপি এনাৰ্জি আছে নাই? আছে বহুত এনাৰ্জি আছে। এয়া বগামাটিলৈ বেছি দূৰ নাই আৰু বেছি দূৰ নাই। আৰু খোৱা চাওক তামোলৰ বাগান, কি ধুনীয়া। বন্ধুসকল, এয়া অলপ ক'লা পৰি গৈছোঁ, ঘামি গ'লোঁ। আচলতে বহুত বেছি ভাল লাগিছে, বহুত বেছি এনাৰ্জি পাইছোঁ আজি। ক'ৰ পৰা পাইছোঁ নাজানো, ঘৰৰ পৰা আহোঁতে এনকি মই ব্ৰেকফাষ্টটো কৰা নাই, তো একাপ লাল চাহ খাই পেলাই আহিছোঁ। কিন্তু বাট ইমান বেছি এনাৰ্জি ক'ৰ পৰা আহি গ'ল আজি মই নিজেই নাজানো। মানে মই ঘৰৰ পৰা অহাৰ আগত ভাবি আছোঁ পাৰিম নে আধাৰ পৰা ঘূৰিবহে লাগে, মোৰ তেনেকুৱা ফিল এটা হৈ আছিলে। বাট সেইটো নহয়, এতিয়া আহি আছোঁ এনেকুৱা, মানে যিমানে ওচৰ চাপি গৈ আছোঁ এনেকুৱা লাগিছে পাব হ'লেই দেখোন। আৰু অলপ দীঘলীয়া হোৱা হ'লে যাত্ৰাটো বেছি ভাল লাগিলেহেঁতেন। তেনেকুৱা এটা ফিল হৈ আছে এতিয়া। তো অলপতো ভাগৰ লাগিছে ন' ডাউট, বাট ভাগৰতকৈ বহুত বেছি ভাল লাগিছে। আপোনালোক আহিব, ইয়াৰ সৌন্দৰ্যবোৰ উপভোগ কৰিব। সঁচাই বহুত ধুনীয়া, এমেজিং হয়, বহুত ধুনীয়া। ৰাস্তাৰ দুই কাষে সেউজীয়া আৰু খুব ধুনীয়া ঘৰ। এয়া চাওক, ইয়াৰ বিল্ডিংবিলাক চাওক কেনেকুৱা, কাঠেৰে তৈয়াৰী, বহুত আছে, বহুত ভাল লাগে। আৰু এটা বিশেষত্ব, ইয়াৰ মানুহবোৰৰ প্ৰায় তামোল আৰু কলৰ বাগান, তামোল আৰু কলৰ বাগিচা বহুত আছে। আমাৰ মানুহে চাকৰি কৰি পেলাই মেবি যিমান ইনকাম কৰিব, ইয়াৰে মানুহে মই দেখিবলৈ পাইছোঁ কল আৰু তামোলৰ বাগিচাৰ পৰা তাতকৈ বেছি ইনকাম কৰি আছে। চ' আমি স্বাৱলম্বী হ'ব লাগে, আমি এইবিলাক কাম আমিও কৰিব লাগে। মই কিন্তু নিজে ইনস্পায়াৰ্ড হৈছোঁ। মই ইয়াৰ পৰা গৈ বেছি নহ'লে অন্ততঃ 10টা মালভোগ কলৰ পুলিৰ লগত 10 জোপা তামোলৰ পুলি মই ৰুমেই, একদম চিয়'ৰ ৰুম। গতিকে আপোনালোকেও কৰক। লাগে যদি আমি তামোলকেইটা কিনিব নালাগে, আজিকালিনো কি 10 টকাত 2টা তামোল, তো তামোলকেইটা ঘৰৰ হ'ব, কিনো আপত্তি আছে। তো ৰোপণ কৰক, তামোল ৰোপণ কৰক, আপোনালোকে কল ৰুৱক, লগতে অন্যান্য সৰু সুৰা খেতিবিলাক কৰক। আৰু ঘৰৰ খেতি খুব ভাল। আপোনালোকেও আহিব, চাইকেল লৈ আহিব, অনুভৱ কেনেকুৱা চাব। বহুত বেছি ভাগৰ নালাগে। আমি আচলতে আমি ইয়ালৈকে যেতিয়া আহি আছিলোঁ ন, বহুতে কৈ আছিলে যে যাব নোৱাৰোঁ, ইমান বেছি দূৰ চাইকেল কেনেকৈ চলাবি, তো এনেকুৱা কথা কৈ আছিলে। চ' আমি অলপ ডিম'টিভাইড হৈছিলোঁ যে কেনেকৈ যাম, চবেইটো কৈয়ে আছে না তেনেকৈ। তথাপি আৰু আমি গোটেইকেইটা সাহস বান্ধি পেলাই আহিলোঁ, যি হয় হ'ব আৰু। তো তেনেকৈ আহি গ'লোঁ, আহি পেলাই খুব বেছি ভাল লাগিছে। এতিয়া গম পাইছোঁ আচলতে আমি যিমান বেছি ভয় কৰি থাকোঁ, ইমান বেছি ভয় কৰিবলগীয়া একো নাই। চাইকেলহে আৰামছে আপোনালোকে হৈ যাওক, গুৱাহাটীৰ পৰা আহি যাওক, কোনো প্ৰব্লেম নাই। ভাগৰ অনুভৱেই নহ'ব। আপোনালোকে 4-5 জন আহিব, একেবাৰে ভাগৰ অনুভৱ নহয় আপোনালোকৰ। বন্ধুসকল, ফাইনেলি এতিয়া বগামাটি পাম, মাত্ৰ 1 কিলোমিটাৰ বাকী। কিন্তু তাৰ আগতে আমি বিস্কুট খাই লওঁ। ভোক অলপ লাগিছে, কিন্তু ইমান ৰাতিপুৱাই নুঠোছে। বহিছোঁ, অকণমান ৰেষ্ট লৈছোঁ, কাৰণ বগামাটিত গৈ তামাম হ'ব, ভিডিঅ'টো চাই থাকিব তামাম হ'ব। সেইকাৰণে ইয়াতে ৰেষ্ট লৈছোঁ। বগামাটি সোমোৱাৰ পিছত আৰু 1 কিলোমিটাৰ যোৱাৰ পিছত কোনো ধৰণৰ ৰেষ্ট নলওঁ, একদম বিন্দাছ। আপোনালোকে চাই থাকক কি হ'বলৈ গৈ আছে।
আৰু এয়া ফাইনেলি বগামাটি আহি পালোঁ 2 কিলোমিটাৰ চেল্ফি কেম অন হৈ আছে চ' আপোনালোকে সেইটো উল্টাকৈ দেখিছে আৰু 2 কিলোমিটাৰ গ'লে বগামাটি মেইন গেট পাইছোঁ আহি কিন্তু বগামাটিত য'ত পিকনিক স্পট আছে সেই পিকনিক স্পটটোলৈ মাত্ৰ 2 কিলোমিটাৰ আছে ফাইনেলি চাইকেল চলাই ঘৰৰ পৰা বগামাটিলৈকে আহি পালোঁ জীৱনত বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ প্ৰথমবাৰৰ কাৰণে কেতিয়াও হোৱা নাছিল ইমান ডাঙৰ এক্সপিৰিয়েঞ্চ আৰু বহুত বেছি ভাল লাগিছে বহুত বেছি হেপী বন্ধুসকল বগামাটিত সোমোৱাৰ পিছত আমাৰ বহুতো ঘটনাই ঘটিল আমাৰ বন্ধুকেইজন হেৰাই থাকিল মই আৰু দীপক অকলশৰীয়া হৈ পৰিলোঁ শেষত বহুত বিচাৰি সিহঁতক বিচাৰি পালোঁ নে নাপালোঁ বগামাটিত নাইট কেম্পিং কৰিবলৈ হ'লে আপুনি কি কৰিব লাগিব বগামাটিত আপুনি নাৱেৰে উঠিবলৈ হ'লে কিমান পইচা ভৰিব লাগিব গোটেইবিলাক জানিবলৈ চাওক মোৰ নেক্সট ভিডিঅ'টো বন্ধুসকল এই ভিডিঅ'টো বহুত দীঘলীয়া হোৱাৰ বাবে মই পিছৰখিনি দেখুৱাব নোৱাৰিলোঁ বগামাটিৰ বহুতো নজনা কথা মই আপোনালোকক নেক্সট ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ